বেয়া মানুহ সকলোৰে জীৱনলৈ আহে, কিন্তু এইবোৰ মানুহে সদায় আমাক এটা ভাল শিক্ষা দি থৈ যায়। যদি তুমি পুৰণাটো এৰিব নোৱাৰা, তেন্তে নতুন একো নোপোৱা। কাৰোবাক ক্ষমা বাৰে বাৰে কৰি দিবা, কিন্তু ভৰসা এবাৰহে কৰিবা। মজবুত হ'বলৈ মজা তেতিয়াহে লাগে, যেতিয়া গোটেই পৃথিৱীখনে তোমাক কমজোৰ কৰিবলৈ চেষ্টা কৰি থাকে। মা-দেউতাৰ মনত নিজৰ ল'ৰা-ছোৱালীৰ বাবে মৰম ইমানেই থাকে যে ল'ৰা-ছোৱালীয়ে কৰা যিকোনো ভুলৰ বদনামো নিজৰ গাতেই ল'ব পাৰে। গছৰ পাত নিজে নিজে নসৰে, বতাহে ইয়াক সৰাই পেলায়। ঠিক একেদৰে ৰিলেশ্যন এটাও নিজে নিজে ভাগি নাযায়, সমাজৰ লোকসকলে মিলিহে ইয়াক ভাগি পেলায়। এই পৃথিৱীৰ চবতকৈ ভাল ঔষধটো হৈছে দায়িত্ব, যিটো এবাৰ লোৱাৰ পিছত জীৱনত আৰু কোনোদিনে ভাগৰ নালাগে। প্ৰত্যেক দুখীয়া ফেমিলিত এনেকুৱা এজন সদস্য নিশ্চয় থাকে, যিয়ে নেকি সেই ফেমিলিটোক দুখীয়াৰ পৰা এটা হাই ক্লাছ ধনী ফেমিলিলৈ বদলাব পাৰে। ভাবি চাওক, আপোনাৰ ফেমিলিটো আপুনি সেইজন সদস্য হ'ব পাৰে। যিদিনাৰ পৰা আপোনাৰ আপোন মানুহজনে আপোনাৰ ওপৰত খং কৰা বন্ধ কৰিব, সেইদিনাই বুজি ল'ব যে আপুনি তেওঁক লাহে লাহে হেৰুৱাবলৈ লৈছে। কিছুমান মানুহে আপোনাক এইবাবেই বেয়া পায় কাৰণ আপোনাক বহুত মানুহেই ভাল পায় আৰু এইটো কথা সিহঁতৰ সহ্য নহয়। যিজন মানুহে আপোনাক বাৰে বাৰে কন্দুৱাইছে, সেইজনক আপুনি বাৰে বাৰে বিশ্বাস কৰে কিয়? সেইজনে আজি আপোনাক কন্দুৱাইছে, কি ঠিক কাইলৈ পাহৰি যাবতো পাৰে। বিশ্বাস আমি তেওঁকহে কৰিব লাগে, যিয়ে নেকি আমাক দুখ দিও এবাৰ হ'লেও নিজকে অপৰাধী যেন ফিল কৰে। স্বাৰ্থপৰ মানুহবোৰৰ কথা কি ক'ম, যিবোৰে বন্ধুৰ বেশত নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আমাৰ জীৱনলৈ আহে আৰু আমাক মূৰ্খ বনায়, আমাক বিশ্বাসঘাতকতা কৰি আমাৰ জীৱনৰ পৰা আঁতৰি যায়। আনৰ মন ভালে ৰখাৰ চেষ্টা কৰি থাকোঁতেই গোটেই জীৱনটো পাৰ হৈ যায়। পাহৰিয়ে যোৱা যায় যে আমাৰ নিজৰো এটা মন আছে। অৱহেলা কৰিলে যেতিয়া লোহাৰো মামৰে ধৰিব পাৰে, মানুহৰ সম্পৰ্কৰ দূৰত্ব বাঢ়ি যোৱাটো তেনেই স্বাভাৱিক। সময় থাকোঁতেই জীৱনত কিবা এটা কৰক, কাৰণ সময়ৰ হাততো ইমান সময় নাই আপোনাৰ বাবে ৰৈ থাকিবলৈ। পাহাৰৰ ওপৰত উঠি আকাশখন যিমান ওচৰত থকা যেন লাগে, একচুৱেলি সিমান ওচৰত সি নাই। জীৱনত মা-দেউতাক ভাল পাবলৈ শিকা, কাৰণ তোমাৰ দুখৰ সময়খনত আন কোনো নাথাকিলেও তোমাৰ মা-দেউতা সদায় তোমাৰ কাষত থাকিব। এইটো কথা বন্ধুসকল সদায় মনত ৰাখিবা যে এই পৃথিৱীত কেৱল আমাৰ মা-দেউতাই হৈছে দুজন এনেকুৱা লোক, যিয়ে নেকি আমাক গোটেই জীৱন নিস্বাৰ্থভাৱে প্ৰেম কৰে। মানুহবোৰে কিহক লৈ ইমান অহংকাৰ কৰে বুজি নাপাওঁ। পৃথিৱীলৈ অহাৰ খবৰ 9 মাহৰ আগতেই পোৱা যায়, কিন্তু কেতিয়া গুচি যাব এয়া 9 ছেকেণ্ডৰ আগতেও গম পোৱা নাযায়। তথাপি কিহক লৈ আমি ইমান অহংকাৰ কৰোঁ? আমাৰ জীৱনত এনে এজন মানুহৰ মুঠেই প্ৰয়োজন, যাক আমি মনৰ কথাবোৰ ক'বলৈ কোনো শব্দৰ প্ৰয়োজন নহয়। এই দুটা কথা সদায় মনত ৰখা উচিত যে তিনিটা বস্তু আমাৰ জীৱনত কেৱল এবাৰহে পোৱা যায়, পিতৃ-মাতৃ আৰু যৌৱন। আৰু তিনিটা বস্তুৱে কাৰো কাৰণে অপেক্ষা নকৰে, জন্ম, মৃত্যু আৰু সময়। জীৱনটোৰ পৰা মই বেছিকৈ একো বিচৰা নাই, কেৱল বৃদ্ধা অৱস্থাত সদায় যাতে মা-দেউতাক হহুৱাই ৰাখিব পাৰোঁ, তাৰেই কামনা কৰোঁ ভগৱানৰ ওচৰত। পৃথিৱীৰ কোনোবা এজন মহান ব্যক্তিয়ে কি যে এষাৰ ধুনীয়া কথা কৈ গৈছে যে মা হেনো আমাৰ জীৱনৰ জীয়াই থকাৰ দ্বিতীয় অক্সিজেন। আমি জীৱনত সুখেৰে থাকিব নোৱাৰোঁ, মূল কাৰণ হৈছে আমি সুখ বিচাৰি বিচাৰি কাম কৰি ফুৰোঁ, কিন্তু সুখেৰে একো কাম নকৰোঁ। এটা সঁচা কথা কওঁ যে কাৰোবাক কষ্ট দি চৰি কোৱাটো বৰ সহজ, কিন্তু নিজে কষ্ট পাই আনক ক্ষমা কৰি দিয়াটো বহুত কঠিন হয়। এই স্বাৰ্থপৰ পৃথিৱীখনত ভাল হৈ থাকি একো লাভ নাই বুলি জানিও মই কেতিয়াও বেয়া হ'ব নোৱাৰোঁ। এয়া মোৰ কোনো অভ্যাস নহয়, এয়া মোৰ ব্যক্তিত্ব আৰু মোৰ মা-দেউতাৰ সংস্কাৰ।